নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই পলু পালনৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিছো। 2021 চনৰ 9 ডিচেম্বৰ তাৰিখে ময়নি ৰেশম সমল কেন্দ্ৰত চকী পলু কেন্দ্ৰ স্থাপন কৰা হৈছিল। 19 ডিচেম্বৰ তাৰিখে চকী পলু কেন্দ্ৰত পলু খেতিয়কসকলৰ মাজত বিতৰণ কৰা হৈছিল। তাৰে মই 50 জনী চকৰি পলু প্ৰতিপালনৰ বাবে আনিছিলো। বৰ্তমান মোৰ সৰহ সংখ্যক পলু পকি শেষ হ'ল। এতিয়াও অলপমান পলু পকিবলৈ বাকি আছে। গতিকে যিখিনি পলু পকিলে তাৰ ওপৰত ভিত্তি কৰি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ আপোনজনলৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো। আহকচোন মোৰ ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াওঁ। sang মাজুলী কনে তোৰ কাৰণে খালি আছে মোৰ খুৱা কোঠাৰে পালেং, তোৰ কাৰণে খালি আছে মোৰ খুৱা কোঠাৰে পালেং। जाति कोई बाहरी मोरम लेके सीले हुका सोनो का सुमोरे दाल किनु मतरे मात मोरम लगाली योमिया बाहरी থাকিব তান। তহঁতৰ ঘৰৰ পদূলি মূৰত গধূলি মাৰো গৈও কি শুননে নুশুন তোৰে বেজাৰত বিহু গান এফাকি, শুননে নুশুন তোৰে বেজাৰত বিহু গান এফাকি। খুতং কাতুং দেহাৰি হাখন ববলে তুলৈ মৰম হাসি হাসি বুকু খনে ভাগৰে। পদূলি শুনিও মৰম বাহৰে নঙলা দুৱাৰৰ শুনিদান চিন্তাৰে জখলাটো মৰম দিনে ৰাতিয়ে বগাং তোকে মই কেতিয়া পাম। এবেলি বহাগৰ পহিলাত তোকে পলুৱা মেই খাটাং, এৰি আহিবলৈ তই সাজু হ পিতাৰ ঘৰ খোৱা চাং, এৰি আহিবলৈ তই সাজু হ পিতাৰ ঘৰ খোৱা চাং। খুতং কাতুং দেহাৰি হাখন ববলে তুলৈ মৰম হাসি হাসি বুকু খনে ভাগৰে। খুতং কাতুং দেহাৰি হাখন ববলে তুলৈ মৰম হাসি হাসি বুকু খনে ভাগৰে।
সদিয়ানে যাং কিবাচিনে চাং মাজুলী কনেং তোৰ কাৰণে খালী আছে মোৰ খোৱা কোঠাৰে পালেং তোৰ কাৰণে খালী আছে মোৰ খোৱা কোঠাৰে পালেং জাতি কই বাহরে মরম লেকেছিলে হুকা সনকা সুমরে দাল কিনু মাতরে মাত মরম লগালি অমিয়া পাহরি থাকিব তাল তহঁতৰ ঘৰৰ পদূলি মূৰত গধূলি মাৰো গৈও কি শুননে নুশুন তোৰে বেজাৰত বিহু গান এফাকি শুননে নুশুন তোৰে বেজাৰত বিহু গান এফাকি হুতাং কাতুং দেহারি হাখন বগলে তুলৈ মরম হাসি হাসি বুকু খনে ভাগরে ওই পদুলি শুনিও মরম বাহরে নঙলা দুয়ারর শুনি দাং ওই চিন্তারে জখলা তো মরম দিনে রাতিয়ে বগাং তোকে মই কেতিয়া পাং ও এবেলি বহাগৰ পহিলাত তোকে পলোৱা মেই খাটাং এৰি আহিবলৈ তই সাজু হ পিতাৰ ঘৰ খোৱা চাং এৰি আহিবলৈ তই সাজু হ পিতাৰ ঘৰ খোৱা চাং হুতাং কাতুং দেহারি হাখন বগলে তুলৈ মরম হাসি হাসি বুকু খনে ভাগরে হুতাং কাতুং দেহারি হাখন বগলে তুলৈ মরম হাসি হাসি বুকু খনে ভাগরে কাতুং দেহারি হাখন বলে তুলৈ মরম হাসি হাসি বুকু খনে ভাগরে হুতাং কাতুং দেহারি হাখন বলে তুলৈ মরম হাসি হাসি বুকু খনে ভাগরে তই নিবি বুলি তুলৈ বাট চাই থাকোতে ঘৰতে বুঢ়ী হোমে গৈ চাগে ঘৰতে বুঢ়ী হোমে গৈ চাগে সদিয়ানে যাং কিবাচিনে চাং মাজুলী কনেং তোৰ কাৰণে খালী আছে মোৰ খোৱা কোঠাৰে পালেং তোৰ কাৰণে খালী আছে মোৰ খোৱা কোঠাৰে পালেং ওই জাতি কই বাহরে মরম লেকেছিলে হুকা সনকা সুমরে দাল কিনু মাতরে মাত মরম লগালি অমিয়া পাহরি থাকিব তাল তহঁতৰ ঘৰৰ পদূলি মূৰত গধূলি মাৰো গৈও কি শুননে নুশুন তোৰে বেজাৰত বিহু গান এফাকি শুননে নুশুন তোৰে বেজাৰত বিহু গান এফাকি হুতাং কাতুং দেহারি হাখন বগলে তুলৈ মরম হাসি হাসি বুকু খনে ভাগরে
ওই পদূলি শুনিও মৰম বাহৰে নঙলা দুৱাৰৰ শুনিদান ওই চিন্তাৰে জখলা তো মৰম দিনে ৰাতিয়ে বগাং তোকে মই কেতিয়া পাম ও এবেলি বহাগৰ পহিলাত তোকে পলোৱা মেই খাটাং এৰি আহিবলে তই সাজু হ পিতাৰ ঘৰ খোৱা চাং এৰি আহিবলে তই সাজু হ পিতাৰ ঘৰ খোৱা চাং খুতং কাতুং দেহাৰি হাখন বুবলে তুলৈ মৰম সাঁচি সাঁচি বুকুখনে ভাগৰে খুতং কাতুং দেহাৰি হাখন বুবলে তুলৈ মৰম সাঁচি সাঁচি বুকুখনে ভাগৰে কাতুং দেহাৰি হাখন বুবলে তুলৈ মৰম সাঁচি সাঁচি বুকুখনে ভাগৰে কাতুং দেহাৰি হাখন বুবলে তুলৈ মৰম সাঁচি সাঁচি বুকুখনে ভাগৰে তই নিবি বুলি তুলৈ বাট চাই থাকোঁতে ঘৰতে বুঢ়ী হোমে গৈ চাগে ঘৰতে বুঢ়ী হোমে গৈ চাগে নে জান কি বাচিলে চাং মাজুলী কনে তোৰ কাৰণে খালী আছে মোৰ খোৱা কোঠাৰে পালেং তোৰ কাৰণে খালী আছে মোৰ খোৱা কোঠাৰে পালেং ওই জাতিকৈ বাহৰে মৰম লিখিছিলে হুকা চনকা চুমৰে দান কিনো মাতৰে মাত মৰম লগালি অমিয়া পাহৰি থাকিব টান তহঁতৰ ঘৰৰ পদূলি মূৰত গধূলি মাৰো গৈও কি শুননে নুশুন তোৰে বেজাৰত বিহু গান এফাকি শুননে নুশুন তোৰে বেজাৰত বিহু গান এফাকি খুতং কাতুং দেহাৰি হাখন বুবলে তুলৈ মৰম সাঁচি সাঁচি বুকুখনে ভাগৰে ওই পদূলি শুনিও মৰম বাহৰে নঙলা দুৱাৰৰ শুনিদান ওই চিন্তাৰে জখলা তো মৰম দিনে ৰাতিয়ে বগাং তোকে মই কেতিয়া পাম ও এবেলি বহাগৰ পহিলাত তোকে পলোৱা মেই খাটাং এৰি আহিবলে তই সাজু হ পিতাৰ ঘৰ খোৱা চাং এৰি আহিবলে তই সাজু হ পিতাৰ ঘৰ খোৱা চাং খুতং কাতুং দেহাৰি হাখন বুবলে তুলৈ মৰম সাঁচি সাঁচি বুকুখনে ভাগৰে কাতুং দেহাৰি হাখন বুবলে তুলৈ মৰম সাঁচি সাঁচি বুকুখনে ভাগৰে
নেচাং মাজুলী কনে তোৰ কাৰণে খালী আছে মোৰ খোৱা কোঠাৰে পালেং তোৰ কাৰণে খালী আছে মোৰ খোৱা কোঠাৰে পালেং ওই জাতি কই বাহরে মরম লিখেছিলে হুকা সনকা সুমরে দাল কিনু মাতরে মাত মরম লগালি